আদিম অসুখ। কেতিয়াবা পুৰণি কবিতা পঢ়ি ভাল লাগে, যেনেদৰে ভাল লাগে পুৰণি ডায়েৰী, পুৰণি মদ আৰু পুৰণি প্ৰেমিকাৰ চিঠি। আন্ধাৰ ভাল পোৱাৰো এটা বয়স থাকে, যি বয়সত ভাল লাগে নিষিদ্ধ সপোন, ভাল লাগে বাৰিষাৰ জাকৈয়া কিৰিলি, আহিনৰ ফুচফুচীয়া ৰাতি, ফাগুনৰ উৰুঙা পথাৰ অথবা নিজান হাবিতলীয়া দুপৰীয়া। তেনে এটা দিনতে বুকুৰ পৰা সুহুৰি বজাই হাবি নাম এটা উজাই আহে ডিঙিলৈ, উকি এটা হৈ বিয়পি পৰে ছটিয়না জোপাৰ পৰা বৰপথাৰলৈ। উকিটো এদিন কেৰাহী চাৱনি এটা হৈ উভতি আহে, খিলখিল হাঁহিৰ সুঁতি এটাই কেঁকুৰি এটাত ঘাট সাজে। সুযোগ বিচাৰি বহাগৰ নিশা এটা জোপ লৈ থাকে, বাসন্তী ফুলৰ গোন্ধত জুৰীয়া ছাঁবোৰ ক্ৰমে জুইফুল হৈ ফুলে। আৰু আন এদিন পুৰণি সাধুবোৰৰ দৰেই দুপৰ নিশাৰ উৰুলিৰ পিছত ছাঁবোৰৰ হৈ নাথাকে, পুৰণি অসুখৰ দৰে বিষ এটা হৈ লাহে লাহে বুকুৰ এচুকত বাঁহ বান্ধে। এৰা ভাল লাগে কেতিয়াবা পুৰণি কবিতা পঢ়ি, যেনেদৰে শীতৰ গধূলি এটাত পুৰণি বন্ধু আৰু মদৰ সতে পুৰণি বিষবোৰো খুচৰি ভাল লাগে।